নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আৰু আজি আছে কলেজৰ ফেয়াৰৱেল, মানে 6th চেমিষ্টাৰ বাসকলৰ বিদায় সভা আছে। বিদায় সভা আমিহে পাতিছোঁ, কিন্তু তেখেতলোকেতো একেবাৰে গুচি নাযায়, কলেজত পঢ়ি শেষ হোৱাৰ বাবেহে গুচি যাব। সেইবাবে আৰু আজি তাকে বোলো এটা অনুষ্ঠান কৰি তেখেতসকলক বিদায় দিওঁ বুলি ভাবিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাব সম্পূৰ্ণ। আজি অৱশেষত কলেজলৈ বুলি ওলালোঁ। আচলতে কলেজ বুলি ক'লে নহয় জানো, কলেজ বুলি ক'লে কিবা এযোৰ পিন্ধি যাবলৈ মনেই যায়, নিজকে ধুনীয়াকৈ সজাই তুলিবলৈ। আৰু আজি তাতে ছিনিয়ৰসকলৰ বিদায় মানে ফেয়াৰৱেল আছিলেতো, সেইবাবে অকণমান সাজি কাচি যাওঁ বুলি নিজেও ভাবিলোঁ। সেইবাবে অকণমান ষ্টাইলিঙো কৰি ল'লোঁ, আইনিলাও লগাই ল'লোঁ। চুলিখিনি চুটিকৈ যিহেতু কাটি থৈছিলোঁ, সেইকাৰণে চুলিখিনিও অকণমান ভালদৰে ফণিয়াই এনেকৈ ষ্টাইল কৰি ল'লোঁ। তাৰপৰা কিনো ক'ব, আজি মোৰ দুখৰ কাহিনী সকলো ফালেই হ'ল। বৰষুণেও পালে আৰু বৰষুণৰ জুৰুলি জুপুৰি হ'লোঁ, আগতীয়াকৈ কৈ দিছোঁ। তাৰপিছত স্কুটি নিয়া নহ'ল, বাটৰ ওচৰতে কণা বিধি। এতিয়া মোৰ লগত আজি তেনেকুৱাই হ'ল। ভাবি আছিলোঁ কলেজৰ বিদায় সভাৰ দিনাখন কাপোৰ এযোৰ পিন্ধি যাম, স্কুটিখনো লৈ যাম। বহুত দিন স্কুটিখন নিয়া নাই। আজি কি হ'ল জানেনে, স্কুটিখন আনিছিলোঁ, তাৰপিছত স্কুটিখন ঘৰৰ পৰা ওলাব লওঁতে বৰষুণ যাক দিছে। মানে বতৰটো ইমান ঠিক নাছিল, কিন্তু মানে মই ভাবিছোঁ বৰষুণে নাপায়, সেইবাবে স্কুটিখন লৈ আহিলোঁ। যেতিয়া আধা পাইছোঁহি, মানে মেইন ৰাস্তা পোৱাহিয়ে নাই, তেতিয়াই একদম বৰষুণ যাক দি মোৰ কাপোৰযোৰ শেষ কৰি পেলালে নহয়। এইখনেই সেইখন মহাবিদ্যালয় যিখনত জোনাই গাৰ্লছ কলেজত মই শিক্ষা গ্ৰহণ কৰি আছোঁ। আৰু এইখন হ'ল আমাৰ কলেজখনত দেখিছেনে, আজি মই অহা পলমেই হ'ল। অনুষ্ঠানটো আৰম্ভ হোৱা অকণমান মানে 5 মিনিট 10 মিনিটৰ আগেহে মই পাইছোঁগৈ, যিহেতু মোক বতৰেও পালে বেয়াকৈ। তাৰপিছত এয়া সম্বৰ্ধনা পত্ৰ দিলে প্ৰত্যেকগৰাকী ছোৱালীকে এখন তাৰ মাজতে আমাৰ প্ৰিন্সিপাল ছাৰেও কথা দুআষাৰমান ক'লে, ছাৰসকলেও ক'লে, আৰু ময়ো দুষাৰমান ক'লোঁ আচলতে বাহঁতক লগ পোৱা উপলক্ষে। কিনো ক'ম বিশেষ নাজানো, কিন্তু যিমান পাৰোঁ দুআষাৰমান ক'বলৈ চেষ্টা কৰিলোঁ। আৰু ছাৰসকলেও ক'লে, বাহঁতেও ক'লে, যেনেকৈ আমি জানো এখন ৰেল যেতিয়া চলিবলগীয়া হয়, তেতিয়া দুখন চিৰি সমানে হ'ব